Hi guys, good evening. পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে, সুস্থ আছে। ময়ো ভালে আছোঁ, সুস্থ আছোঁ বৰ্তমান। তো আজি মই ব্লগ লৈ অহা নাই, আজি মই আহিছোঁ এটা ৰেচিপি লৈ, যিটো এতিয়া যিহেতু বৰষুণৰ ছিজন চলি আছে, পূৰা বৰষুণ দি আছে বাহিৰত। তো এনেকুৱা বতৰত পকৰা খাবলৈ ভাল লাগে ন। তো ভাবিলোঁ আজি ঘৰতে অমিতা এটা আছিলে, সেইটো বাৰু চব্জি বনালে একো খোৱা নহয়। তো ভাবিলোঁ সেইটোকে আজি পকৰা বনাওঁ। তো বনাম যদি ভাবিলোঁ বনামেই যদি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, যিহেতু বৰষুণৰ বতৰত আপোনালোকেও বনাই খাব পাৰিব। তো আজি ৰেচিপিটো এইটো অমিতাটো, যিটো দি পকৰা বনাম। তো বেছি ডাঙৰ নহয়, সৰু। তো এইটো দিয়ে পকৰা বনাম। তো এতিয়া এইটো কাটি ল'ম, বাকলিটো গুচাই ল'ম, গুচাই পিনে ৰুকি ল'ম ৰুকনিত। অমিতাখিনি কাটি ল'লোঁ, কাটি এতিয়া এইকেইটা ৰুকনিত ৰুকি দিম। তো মই অমিতাখিনি ৰুকি ল'লোঁ, এতিয়া ইয়াত দি দিম পিঠাগুড়ি, এতিয়া হালধি, ৰেড চিলি, সোৱাদ অনুসৰি দিব, যিমানটো জ্বলা খায়। নিমখ, তাৰপিছতে হৈছে কালি জিৰা। এইটো দিলে গোন্ধটো বৰ ধুনীয়া আহে, মই ভাল পাওঁ দিলে, পকৰাত দিলে। তো এইটো অলপ দি দিছোঁ। এইকেইটা হাতে এতিয়া সানি ল'ম। সানিব লাগে বহুত, যাতে পানীখিনি, অমিতাৰ পানীখিনি ওলাই আহে। ভালকৈ সানি ল'ব। তো এয়া কেৰাহীটো গৰম হ'ব, এৰি ইয়াত এটা এটাকৈ এৰি দিম। তো এটা ছাইড অলপ হৈছে, উলটিয়াই দিলোঁ। একদম ৰঙা হৈ পৰিলে তেতিয়া নহ'ব লাগে, তেতিয়া ভাল লাগে খাই। তো এইকেইটা হৈ গ'ল, পূৰা ৰঙা হৈ গ'ল। এতিয়া এইকেইটা নমাই ল'ম। এইকেইটা হৈ গ'ল পকৰা ৰেডি। অমিতা পকৰাৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টা বটনটো থাকে যে, সেইটো দবাই দিব, যাতে মোৰ ভিডিঅ' দিলে আপোনালোকে সোনকালে